डैडी कहते हैं बेटा तू रिक्शा ही चलाए, बात करना तू आता नहीं, इंजीनियर क्या बन पाए। কি যাব পাৰিম নেকি? ও মাই গড মে 31 কাৰণে বহু এন্টাৰটেইনমেন্ট হৈ গৈছে কিন্তু চেৰাইটা দেখি লগা নাই বোলে ইহঁতক দিছে এটা ডাইৰেক্ট পাছ কৰি সব চুকা বাবে যোৱা যোৱা বেয়াৰিং সেইটো এটা কেছ আছে তুমি জানা নেকি? জাপানৰ কথা আমিও জানো, জাপান যোৱা নাই সেইবুলি সেইটোৱে কথা। So hey guys, a very good morning নহয় বাৰু এতিয়া বৰ্তমান এতিয়া হৈ গ'ল আপোনাৰ গুড ইভিনিং এণ্ড এ ভেৰি হেপী নিউ ইয়েৰ। যেতিয়ালৈকে মই ভিডিঅ'টো এডিট কৰি পেলাই আপোনালোকৰ কাৰণে আনিছোঁ তেতিয়ালৈকে অলৰেডি হেপী নিউ ইয়েৰ হৈ গ'ল। ত' মোৰ ফালৰ পৰা এ ভেৰি হেপী নিউ ইয়েৰ আৰু সকলো কাৰণে যাতে বছৰটো চবৰে বহুত ধুনীয়া যাওক। 2022 চনৰ আজি 31st নাইট হয়। ত' আমি বৰ্তমান গৈ আছোঁ লিকাবালিলৈ। আমি মানে কোন মই আৰু মই অৰ্ণৱ বৰঠাকুৰ ছাৰ তো আমি গৈ আছোঁ বৰ্তমান লিকাবালিলৈ। গাইজ যিটো বিচাৰি পেলাই আহিছোঁ সেইটোতো পাই গ'লোঁ। এতিয়া মজা জুই জ্বলি আছে। সেইটো কি হয়? ফিছ ফ্ৰাই। সেইটো মজা হৈ গ'ল। বনফায়াৰ, এইটো বনফায়াৰ আউট অফ নোৱেৰ বনফায়াৰ মাছ। তাৰপিছত এইফালে হৈ গ'ল আপোনাৰ নুডলছ, এইফালে হৈ গ'ল মই আমি এণ্ড মজা। 1 2 3 Happy New Year! Happy New Year! Happy New Year! और सब कुछ भी तकलीफ होने से ना हाँ मेरे को बोलो श्योर कुछ भी तकलीफ। आपका गुड नेम एक बार फिर से कैमरा में बोल दीजिए। मार्कर रिबा। ये छोटा सा सपना देखता हूँ, पुरानी चाहता हूँ मैं, कोई लड़की ना आए अपने बारे में गाता हूँ मैं, जहाँ भी जाता हूँ मैं वायु लाता हूँ, सब कुछ जाते हुए कुछ नहीं कर पाता हूँ, आगे चला जाता हूँ पीछे रह जाता हूँ। डैडी कहते हैं बेटा तू रिक्शा ही चलाए, बात करना तू आता नहीं, इंजीनियर क्या बन पाए। पर एक दिन ऐसा आएगा जो सब कुछ बदल जाएगा। मैं प्रॉमिस करता हूँ डैडी बेटा कुछ करके दिखाएगा। कर ले तू एक बात ही काफी, माँ कर ले तू एक बात ही काफी, पर ऐसे बड़ा गलती कर तो तू मुझको समझा। फिर मन में क्या लाता होगा मैं तुझको अकेला छोड़ दूंगा, पर ऐसा सुना बंद कर दे दुनिया से मैं वो मतलब ये लास्ट लाइन ऐसे सुना है। আউট অফ নোৱেৰ পাৰ্টি এটা খাই দিলোঁ। আউট অফ নোৱেৰ পাৰ্টি মানে আমি যিটো খালোঁ সেইটোক কয় আউট অফ নোৱেৰ পাৰ্টি মানে বনফায়াৰ ফিছ ফ্ৰাই গ্ৰিল ফিছ ফ্ৰাই বিয়েৰ আৰু মেগী মজাকে সেইটাত এনেই এইবোৰ চব দোকান হয়। তো তাৰ মাজত সেইটাত এনেই দুটা মানে জুই জ্বলাই পিনে বহি আছিলে, আমিও তাত সোমাই পিনে এনেই পাৰ্টিটো খাই আহিলোঁ। মানে কোনো মোক কেছ নাই মানে মজা লাগিলে। গোটেই অৰুণাচল আমাৰ পাৰ্টি প্লেচ টাইপে লাগে মানে, গোটেইখন নিজৰ টাইপে লাগে মানে। য'তে য'তে পাৰ্টিটো পাই যায় য'তে ভাল কথা। কিন্তু সিহঁতে একদম পুৰা বন ফ্ৰাই কৰি পেলাই বিয়াৰ খাই বহি থাকে মজা। কাৰণ বিয়াৰটো কাৰ্লছবাৰ্গ আপোনাৰ অনলি 70 ৰুপিজ। ভাবি চাওক কাৰ্লছবাৰ্গ অনলি 70 ৰুপিজ বাছ। টিচাৰ্ছ হাইলেণ্ড ক্ৰীম অনলি 1100 ৰুপিজ। টিচাৰ্ছ 50 ইয়াৰ্ছ অনলি 1600 ৰুপিজ। যদি আপুনি অসমত কিনিবলৈ যায় টিচাৰ্ছ 50 ইয়াৰ্ছটো ডেট ইজ 2600 ৰুপিজ। যদি আপুনি অসমত হাইলেণ্ড ক্ৰীমটো কিনিবলৈ যায় ডেট ইজ নিয়াৰ এবাউট 1600 to 1800 ৰুপিজ লয়। মই একজেক্ট দামটো নাজানো। ডিব্ৰুগড়ত হাইলেণ্ড ক্ৰীম 1600 ৰুপিজ এটা ফুল, আৰু 50 ইয়াৰ্ছটো 2600 টকা 2600। আৰু দুটা মিলাই আমি পাইছোঁ অৰুণাচলত 2700 টকা। দুটা মিলাই আমি পাইছোঁ 2700 টকা। আৰু কাৰ্লছবাৰ্গ 70 টকা। কাৰ্লছবাৰ্গটো লিটাৰেলি ভাল আছিলে মানে 2830 টকাত দুটা ফুল টিচাৰ্ছৰ আৰু দুটা বিয়েৰ। মজা ব'লক এতিয়া ঘৰ যাওঁ। নামি আহিম নেকি? হ'ব কি যাব পাৰিম নেকি? ৰাইচ মানে অকণ চেক কৰা হৈছিলে, কিন্তু এতিয়া তুমি ৰখি থাকিবা। একটু মনে হয়
অঁ এনেকৈ গপচত লাগিলে মানুহ নাচায়তো Oh my god, man. ছোৱালীকেইজনীকনো কি লাগিলে নিচাই নালাগিছে ন বাইকত পেচেণ্টাৰ ৰখাই দিলে ব্ৰেড নিলে যে সিহঁতে পইচা ল'ব নিদিয়া পইচাকে লগাবে ফাইন লাগিব আকৌ কেইটকা সেইটো নাজানো আৰু 70 টকা লগাই দিব নালাগে বেছি টকা 2000 মান টকা ফাইন নেকি 1000-2000 টকা ফাইন হ'ব মানে অবভিয়াছলি আমি তেনেকুৱা একো বাৰু ড্ৰিংকছ কৰি পেলাই গাড়ী চলোৱা বা তেনেকুৱা নহয় হা আমিতো বাছ এটা বিয়েৰ খাইছিলোঁ যাকো যোনটো কাৰ্লছবাৰ্গ এটা দেট ইজ নট ড্ৰাংক বাট কৈছে কি ক'লে চেহেৰাকেইটা দেখি লগা নাই বোলে এনেই ব্ৰেথ এনালাইজাৰ সেইটো এনেই গুচি যাব ন পাইপডাল সেইকাৰণে ৱেষ্ট কৰিব বিচৰা নাই এনেই যাৰ তাৰ ওপৰত যোনকেইটা নিচা হয় সেইকেইটা হিলি থাকিব ন গম পাই যায় এনভাইৰমেণ্টটো গাড়ী গম পাই যায় ন ইয়াতো মহাৰণা প্ৰতাপৰ গান চলি আছে আহিছে মাল্লি থানৰ পৰা Oh my god, man, 31st কাৰণে বম এন্টাৰটেইনমেন্ট হৈ গৈছে কিন্তু চেহেৰাকেইটা দেখি লগা নাই বোলে ইহঁতক যাবলৈ 31st কাৰণে মজা এন্টাৰটেইনমেন্ট হৈছে কিন্তু আমাৰ মানে 31st মজা গৈছে মই গম পাই গৈছোঁ মানে 2023 এনেকুৱাই যাবলৈ ষ্টাৰ্ট হৈ গৈছে মানে কি হয় ন আপোনাৰ যেনেকুৱা আপোনাৰ 2023 লাষ্টৰ বছৰ মাহটো মানে আপোনাৰ যোনটো বছৰৰ লাষ্টৰ দিনটো যেনেকুৱা যায় না গোটেই বছৰটো আহিবলগীয়া গোটেই বছৰটো তেনেকুৱাই যায় তো মানে খেলা মই গম পাই গৈছোঁ মানে গোটেই অহা বছৰটো আমি যাৰ তাৰ পুলিচকেইটাই বম চালে এনেকৈ তাৰপিছত দেখাতো লগা নাই যাবলৈ দিয়া বোলে সেইটোতো মজা আহিছে মই গোপ্ৰ বিচাৰি ফুৰিছোঁ ক'ত গ'ল গোপ্ৰটো মই পুলিচটো মজা ভিডিঅ' এইটো কেলে এটা এইটো ধৰিব লাগে Oh my god, be moda asle mande police saise মই কৈছো খুৰা আগৰটোক ধৰি মেলি ধুনীয়াকৈ হেৰি এইটো কৈ আমি নতুন বছৰৰ শুভেচ্ছা দি থৈ আহিছোঁ সিহঁতকো দি থৈ আহিব লাগিছিলে বে বেচেৰা চবেই কষ্ট কৰি আছে মানে সঁচাকৈ পুলিচৰ কামটো আপুনি যোনটো দেখিছে ন সঁচাকৈ বহুত কষ্ট আমি আগৰজন যোনজন লগ পাইছিলোঁ তেখেতেও কৈছে যে আপোনাৰ মানে ঘৰলৈ যাবলৈ পোৱাই নাই বোলে 15 দিনৰ পৰা সঁচাকৈ আমি চবেই ফূৰ্তি কৰি ঘূৰি ফুৰিছোঁ কিন্তু তেখেতসকলৰ চাওকচোন বাৰু আজি কিমান কষ্ট মানে কিমান ডিউটি মানে কোনোবাই মদ খাই ঘূৰিছে নেকি বা কোনোবাই তেনেকুৱা কষ্ট কৰি ঘূৰিছে নেকি তো এইবিলাক চব তেখেতসকলে চাই থাকিবলগীয়া হৈছে তো এইটো এটা বহুত কষ্টকৰ ডিউটি মানে ক'বলৈ গ'লে সঁচাকৈ টাফ ডিউটি হয় এটা পুলিচৰ ডিউটিটো এণ্ড চেলিউট টু অল দ্য পুলিচ অফিচাৰ্ছ হু আৰ ছাৰ্ভিং দ্য নেশ্যন ছাৰ্ভিং দ্য ষ্টেট আৰু আমাৰ ছেফটিৰ কাৰণে যিমানখিনি কাম কৰি আছে চেলিউট তো ৰাইজ আহি পালোঁহি আমি কোলাজানত অকণমান চিল কৰি লৈছোঁ মানে চাহ খাই লৈছোঁ বিকজ আমি অলৰেডি 3টা পৰীক্ষা দি পিনে আহিছোঁ বিকজ 31st যদি আপুনি ওলাই আহিছে এনেকুৱা বেছি চেকিং আমাক এবাৰ এটা জেগাটো ব্ৰেথ এনালাইজাৰ কাৰণে ৰখালে সেইটো আপুনি গম পালে তাৰপিছত আকৌ হৈ তাত কোলাজান তিনিআলিটো ৰখালে সেইটো কাৰণে আমি ইয়াত এই মণ্ডল হোটেলত আমি চাহটো খাই যাওঁ ইয়াত চাহটো পিছে বহুত ভাল চাহটো বহুত মজা চাহটো খাই গৈছোঁ ইয়াৰ পিছত আকৌ এটা বগীবিলত চাগে পৰীক্ষা দিব লাগিব বগীবিলত পৰীক্ষা দি তাৰপিছত ঘৰলৈ যাম আৰু বা 4টা পৰীক্ষা এতিয়ালৈকে দিলোঁ আৰু দেই বাছ কেছ নাই ব'লক যাওঁ এটা ডাইৰেক্ট পাছ কৰাই দিছে চব চুকাবে আমি যোৱা চিকডল তেল একদম পুৰাই আছে দিয়া আৰু